ইয়াতে এইখিনি দেখিছেনে ধনিয়া অকল এইখিনি আৰু এইফালে আমাৰ কৃষি বিজ্ঞানীয়ে হাই গুড মৰ্ণিং পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ কাবিজ ব্লগ আৰু অন্য এটা ভিডিঅ'লৈ আৰু এতিয়া ৰাতিপুৱাৰ সময় আৰু এইফালে পঢ়া শুনা কৰি আছে আৰু দুয়োটাই বোলে চেণ্ডউইচ বনাই খায় আৰু পুৰা জোৰদাৰ গতিত কাজিয়া লাগিছে বাবু গ'ল খং কৰি তাক বেছি বেছি লাগে চব বস্তু বাইকে কৈছে কম কমকৈ খোৱা নহ'লে শকত হৈ যাব পেট লৈ যাব কিন্তু নাই সি গ'লেই খং কৰি মইতো আহি যাব বাবু আহা নাহো মই আৰু মই আজি ভাবিলোঁ যে আজি 2-3 দিন কোনো ধৰণৰ ভিডিঅ' চিডিঅ' দিয়া নাই অকণমান ব্যস্ত হৈ আছিলোঁ কিবা কিবি কামত তাৰপিছত আজি ভাবিলোঁ যে অকণমান ফ্ৰিজত কঁঠাল আছিলে কাটি থোৱা কঁঠাল সেইদিনাখন যে কঁঠালৰ কাৰী বনাইছিলোঁ তাৰে আৰু আধা কঁঠাল আছিলে ফ্ৰিজত থৈ দিছিলোঁ ধুনীয়াকৈ কাটি মেলি এতিয়া ভাবিছোঁ তাৰে অকণমান আচাৰ বনাম আৰু কঁঠালৰ আচাৰ কেনেকৈ বনাওঁ দেখুৱাই আছোঁ একেবাৰে চিম্পল আৰু ইজি হয় বেছি টাইমো নালাগে পুটুককৈ হৈ যায় খাবলৈও ভাল লাগে আৰু লগতে আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ কঁঠাল কাটি থোৱা আছিলে ফ্ৰিজত থৈ দিছিলোঁ ধুনীয়াকৈ প্লাষ্টিকৰ পেকেটত বান্ধি আৰু সেই গতিকে কঁঠালখিনি ধুনীয়া হৈ আছে অলপো বেয়া হোৱা নাই আৰু এতিয়া গোটেইখিনি আচাৰ নবনাওঁ ইয়াৰে অকণমান আচাৰ বনাম আৰু বাকীখিনি চব্জি বনাই খাম কিন্তু আজি কঁঠালৰ চব্জিৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ এতিয়া কি কৰোঁ প্ৰথমতে ৰ'দ ধুনীয়া ৰ'দ দি আছে বাহিৰত ৰ'দত বহি এইখিনি কাটি লোৱা কঁঠালখিনিকে আৰু আচাৰৰ কাৰণে সৰু সৰুকৈ কাটি লওঁ আৰু বাবুৱে ইয়াতে এইটো বনালে চি চি খালে বেটা খালে আৰু এতিয়া তেতিয়াহ'লে কাটি লওঁ কঁঠালখিনি আৰু ইয়াতে আছে এইখিনি কঁঠালখিনি আৰু এতিয়া ইয়াৰ পৰা সৰু সৰুকৈ কাটি লওঁ আচাৰৰ কাৰণে এতিয়া কাটি লওঁ আৰু ইফালে ৰ'দো দি আছে আৰু বতাহো দি আছে আৰু এতিয়া এইখিনি সময়ত আৰু বতাহ যিটো বতাহ দিয়ে লগতে ধূলিও উৰে কিন্তু যোৱাকালি বৰষুণ গ'ল বৰষুণ যোৱাৰ কাৰণে ধূলি উৰা নাই বাৰু মাটিটো পূৰা বহি আছে কিন্তু বতাহ দি আছে একো কথা নাই ৰ'দটো ধুনীয়া হৈ আছে আৰু এতিয়া কি কৰোঁ এইখিনি কাটি লওঁ শুকাবও লাগিব ৰ'দত এই গতিকে আৰু এতিয়া কঁঠালৰ এইখিনি কাটি ল'লোঁ আৰু অকণমান কঁঠাল এনেই থৈ দিলোঁ আৰু এতিয়া ইয়াতে দিব লাগিব হালধি লাও হালধি লাও ইয়াতে অকণমান দি দিওঁ হালধি অকণমান দি দিয়া আৰু এতিয়া কাটি লোৱা কঁঠালখিনিত 2 চামুচমান হালধি দি দিলোঁ হালধি গুড়ি দি এতিয়া ভালকৈ লাৰি দিম আৰু লাৰি সেইখিনি এতিয়া দিব লাগিব ৰ'দত শুকাব দিব লাগিব 1 ৰ'দমান ৰ'দত শুকাই দিলে হৈ যাব নিজে বনাইছোঁ আমাৰ বাবুৱেটো কোৱাৰ কাৰণে মোক কৈছে মোক অকণমান দেখুৱাই দিয়াচোন আৰু আমাৰ বাবুৱেটো নিজে বনাইছা নেকি কি বনাইছা ব্ৰেডত ৰেচিপিটো কৈ দিয়া আকৌ চবেই বনাব লাগিব কিন্তু ইয়াতে এটা ব্ৰেড বাটাৰ সেই এটা যে স্লাইচ বাটাৰ দিছোঁ আৰু দিছোঁ চীজ ব্ৰেড আৰু হেৰি দিছিলোঁ চাট মছলা আৰু চচ এতিয়া আমাৰ বাবুৰ ৰেচিপি ব্ৰেডৰ সি বনাই পেলাই এনেকৈ খাইছে আৰু তাৰ ৰেচিপিটো শ্বেয়াৰ কৰিব আৰু এইফালে এইখিনি হালধিখিনি হৈ গ'ল ৰেডি কৰা মানে কি কয় কঁঠালখিনিত হালধি দি ল'লোঁ আৰু এতিয়া এইখিনি ওপৰত মেলি দিব যাব লাগিব ওপৰত ৰ'দ পৰে ধুনীয়াকৈ আৰু সেই গতিকে তাতে মেলি দিম আৰু এইখিনি এতিয়া কিছু সময়ৰ কাৰণে ৰ'দত থৈ দিওঁ মেলি দিওঁ অলপ দেৰিকৈ লৈ যাম আৰু এইফালে আমাৰ কৃষি বিজ্ঞানীয়ে ইয়াতে খেতি কৰি আছে খেতিবোৰ চাই আছে পৰ্যবেক্ষণ কৰি আছে কি হ'ব কি নহয় ক'ত পোকে খালে ক'ত কি হ'ল সেইবিলাকৰ বিচাৰ খোচাৰ কৰি আছে এওঁৰ খুচখুচনি লাগি আছে বোলে গাজৰটো উঠাই কেনেকৈ আহিছে ঠিক আছে এটা উঠাইছোঁ আৰু 1 মিনিট মই দেখাই দিওঁ আমাৰ কেনেকুৱা কোনটো উঠাবা সেইটো গাজৰটো হয় কোনটো উঠাবা ইয়াতে গোটেইবিলাক চাই মেলি এতিয়া আমাৰ এইডাল উঠাও খুজিছে চাওঁ আৰু এইডাল গাজৰ উঠাব জয় বজৰংবলী আৰু কেইদিনমান লাগিছিল নেকি আৰু কেইদিনমান লাগিছিলে চা মাটিটো গুচাই দিয়াচোন
হ'ব ঘৰৰে কোনো কথা নাই ঘৰৰ বস্তু আৰু সেইফালে আমাৰ বিলাহীৰ ফুল ফুলিছে এয়া বিলাহীৰ ফুল আৰু কেইদিনমান পিছত আৰু টেনশ্যন নাই আৰু আমি বিলাহী চিলাহী এইবিলাক নিকিনো আৰু চব ঘৰৰে খাম তাজা তাজা হাৰা হাৰা বিলাহীটো কেনেকৈ হাৰা হাৰা হ'ব লাল লাল টমাটাৰ এইখিনিতে আমাৰ জেগাখিনি চাফা কৰিলে আকৌ নতুনকৈ হেৰি কৰাৰ কাৰণে মই মানে ইয়াতে মানে এটা গণ্ডগোল হৈ গ'ল ইয়াতে এইখিনি দেখিছেনে ধনিয়া অকল এইখিনি মই গুটি অলপ আছিলে বেছিকৈ মই বোলো গোটেইখিনি ইয়াতে দি দিলোঁ আৰু গৈ পেলাই গোটেইখিনি ধনিয়া এক জেগাতে হৈ গ'ল ইয়াখিনি মই গোটেইখিনি ধনিয়া ইয়াতে ঢালি দিছিলোঁ আৰু গোটেই ধনিয়া ইয়াতে হৈ গ'ল অলপ জেগাতে আৰু ইয়াতে চাৰিওফালে দিয়া গৈছে এইফালে আদা হালধি ইফালে কিবা ভেন্দি মৰিচা তাৰপিছতে আৰু কি আছিলে ৰঙালাওৰ গুটি পানীলাওৰ গুটি এইবিলাক চব হ'লে দেখুৱাম বাৰু এতিয়াতো নেদেখাওঁ গুটিবিলাক দিয়াই গৈছে আৰু এতিয়া কি কৰোঁ দুপৰীয়াকৈ খানা বনাব লাগে আৰু ইয়াতে মাকৈও হৈছে এই মাকৈ চাকৈ চব হোৱাৰ পিছত দেখুৱাম আৰু গাজৰটো লৈ যাম এতিয়া যিয়ে নহওক ঘৰৰ গাজৰ আৰু আমাৰ বাবুৰ কি হৈছে বা কিয় বা আৰু এই বিনছ কেইডাল যে দেখিছে এইকেইডাল বজাৰৰ নহয় এইকেইডাল আমাৰ ঘৰৰে হয় নাহাহিব অকণমান আৰু লগত থাকিব এই গাজৰটো আজি এইখিনি ভাজি বনাওঁ অৱশ্যে দুপৰীয়া খাম ঘৰৰ বস্তু হয় আৰু এইখিনি আলু হৈছে আমাৰ ঘৰৰ আৰু বিনৰ লগত ঘৰৰ আলু মিক্স দিম আলুখিনি মাটি মাটি হৈ থাকিলে দুটা আলু মিক্স দিম তেতিয়া অলপমান বাঢ়িব আৰু ইয়াৰ লগত যোগ দিলোঁ এই দুটা আলু আৰু দুপৰীয়া আজি ঘৰৰ বিন ঘৰৰ গাজৰ ঘৰৰ আলু বনাই মিক্স ভেজ এখন বনাম আৰু এইফালে পালেং শাক এও আছে আজি ঘৰৰ ঘৰত থকা গৈছে দেই আৰু তাৰপিছত আজি কি বনাওঁ আৰু ঘৰৰ চব ঘৰৰ বনাইছে এইমাত্ৰ আকৌ ঘৰৰ লাই শাক অলপ আছিলে সেইখিনিও ছিঙি লৈ আৰু ইয়াতে এইখিনি মিক্স ভেজখিনিও কাটা হৈ গ'ল গাজৰ আলু বিনছ নাহাহিব দেই আপোনালোকে আৰু ইফালে এতিয়া দাইলো উতলি আহিলে আৰু দাইলতো দি দিওঁ ঘৰৰে পিঁয়াজৰ পাত আজি ধনিয়াৰ পাত নিদিওঁ পিঁয়াজৰে পাত দি দিওঁ অলপ বেছিকৈ হাই গুড ইভিনিং আৰু তেতিয়া দুপৰীয়া খানা পিনা বনাই থাকোঁতে আৰু তাৰপিছৰ পৰা আৰু বনোৱা নহ'ল ভিডিঅ' কাৰণ যিহেতু যিখিনিলৈকে বনাইছিলোঁ সেইখিনিলৈকে আমাৰ ঘৰৰ আছিলে বাকী সকলোবোৰ কিনাই আছিলে বাৰু তৰকাৰী চৰকাৰী সেইকাৰণে আৰু তাৰে ভিডিঅ' নকৰিলোঁ তাৰপিছত খালোঁ ল'লোঁ তাৰপিছত শুলোঁ শুই চকুটো খুব ডাঙৰে হৈ আছে এতিয়া সৰু হোৱাই নাই তাৰপিছত চাহ খালোঁ চাহ তাহ খাই উঠি এতিয়া কি কৰোঁ কঁঠালখিনি তেলত দিওঁ আৰু কঁঠালখিনি এটা ৰ'দত এক ৰ'দত শুকাইছিলোঁ সেই গতিকে দেখাই আছোঁ কঁঠালখিনি এতিয়া এনেকুৱা হৈছে এইখিনি শুকুৱাই হৈ গৈছে আৰু এতিয়া এইখিনি তেলত দিওঁগৈ বেছি দেৰি নকৰোঁ আৰু কি হ'ল আপোনাৰ বাবু নতুন নতুন কিবা কিবি গান সি আৱিৰ্ভাৱ কৰি থাকে আৰু গাই থাকে তেতিয়া দেখা বেছি দেৰি নকৰোঁ এতিয়া যাওঁ কিটচেনলৈ আৰু আচাৰখিনি ফটাফট বনাওঁ আৰু এইখিনিয়ে আছে কঁঠালত শুকাই লোৱা কঁঠালখিনি কিন্তু এইখিনিৰ কাৰণে আচাৰখিনি প্ৰথমতে বনাবলৈ কঁঠালখিনি তেলত দিবলৈ ইয়াৰ মছলাখিনি ৰেডি কৰিব লাগিব আৰু সেই গতিকে কি কৰোঁ আৰু মছলাখিনি ৰেডি কৰাৰ কাৰণে প্ৰথমতে টাৱা এখন গৰম কৰিছোঁ আৰু টাৱাত দিম প্ৰথমতে জলকীয়া শুকান জলকীয়া দি দিলোঁ তাৰপিছত দি দিম অকণমান চফ মছলা অকণমান বেছিকৈ ৰেডি কৰি ল'ম কাৰণ আৰু বেলেগ আচাৰ আছে তাতেও দিব পাৰিম সেইখিনি গোটা জিৰা অলপ গোটা ধনিয়া অলপ ইয়াতে দিম অকণমান পাঁচফোৰণ আৰু দিম অকণমান ইলাচি আৰু এতিয়া এইখিনি অকণমান কম জুইত ভাজি ল'ম আৰু ভাজি উঠি কি কৰিব লাগিব মিক্সি কৰিব লাগিব আৰু মিক্সি কৰোঁতে পূৰা সম্পূৰ্ণৰূপে পাউডাৰ কৰি নিদিওঁ এইখিনি আধা খুন্দা কৰি দিম যাতে আৰু এতিয়া এইখিনি ঠাণ্ডা হৈ গৈছে আৰু ঠাণ্ডা যিটো হৈ গ'ল এইখিনি এতিয়া কি কৰিব লাগিব গুড়ি কৰিব লাগিব অকণমান পাউডাৰ কৰি ল'ম মানে কমপ্লিট মিক্সি কৰি নিদিওঁ অকণমান আধা খুন্দা টাইপ কৰি লওঁ আৰু এইখিনি গ্ৰাইণ্ড কৰা হৈ গ'ল আৰু এনেকুৱা হ'ল এতিয়া একেবাৰে মিহিও হোৱা নাই মানে
গোটাই গোটাইও নাই, আধা ভঙা টাইপ হৈছে। আৰু এনেকুৱাই হ'ব লাগে আচাৰৰ মছলা সদায়। আৰু এতিয়া বাকীখিনি কাম আগবঢ়াই লৈ যাওঁ। আৰু এতিয়া কেৰাহী এখন বহাই দিছোঁ আৰু কেৰাহীখন ভালকৈ গৰম হওক। কেৰাহীত তেল দি দিওঁ আচাৰৰ কাৰণে, আৰু তেলখিনি প্ৰথমতে ভালকৈ গৰম হ'বলৈ দিওঁ। এতিয়া কেৰাহী তেলখিনি খুব ভালকৈ গৰম হৈছে আৰু জুইটো একদম কমাই দিছোঁ, একেবাৰে কমত ৰাখিছোঁ। আৰু এতিয়া ইয়াতে দি দিম শুকাই লোৱা কঁঠালখিনি, আৰু ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখ। আৰু অকণমান এতিয়া ভাজিব লাগিব। এতিয়া দিম ইয়াতে ৰেডি কৰি লোৱা মছলাখিনি, গুড়ি মছলাখিনি। আৰু মই মছলা গোটেইখিনি ব্যৱহাৰ কৰা নাই, যিখিনি লাগে ইয়াতে আচাৰত সেইখিনি দিছোঁ, কাৰণ অলপ বেছিকৈ বনাইছোঁ মছলা, বাকীখিনি বেলেগ আচাৰত দিব পাৰিম। আৰু এতিয়া জুইটো অফ কৰি দিওঁ, আৰু জুইটো অফ কৰি দিছোঁ। আৰু এতিয়া এইখিনি বস্তু এনেকৈয়ে ভাজি আছোঁ ইয়াতে, যিহেতু তেলখিনি গৰমে আছে আৰু তেলত যাতে গোটেইখিনি লাগি যায় সেইকাৰণে এনেকৈ লাৰি আছোঁ। হালধি আৰু বেলেগকৈ নিদিওঁ, কাৰণ শুকাওঁতে কঁঠালখিনি যেতিয়া শুকাইছিলোঁ তেতিয়া হালধি দিছিলোঁ, আৰু ইয়াতে হালধি বেলেগকৈ ব্যৱহাৰ নকৰোঁ। আৰু আচাৰখিনি বেছিদিন ভালে থাকিবলৈ ইয়াতে ব্যৱহাৰ কৰিম মই ভিনেগাৰ, অকণমান ভিনেগাৰ দি দিলোঁ ইয়াতে, 4 চামুচমান ভিনেগাৰ হ'ব। আৰু 4 চামুচমান ভিনেগাৰ দি দিলোঁ। এইখিনি দিয়াৰ ফলত কি হয়, আচাৰখিনি সোনকালে নষ্ট হৈ নাযায়, বহুদিনলৈ ভালে থাকে। আৰু এতিয়া এইখিনি ধুনীয়াকৈ ঠাণ্ডা হ'ব লাগিব, আৰু ঠাণ্ডা হ'লে আইনাৰ বটল এটাত ভৰাই থ'ব লাগিব, আৰু কিছুদিন ৰ'দত দিব লাগিব আচাৰখিনি, নহ'লে কি হ'ব ভালকৈ মজি নাযাব। আৰু এইখিনি এতিয়া ঠাণ্ডা হৈছে, আৰু অলপ সময় লাগিব, কিন্তু সম্পূৰ্ণৰূপে ঠাণ্ডা হোৱাৰ পিছতহে বটলত ভৰাব পৰা যাব। আৰু আইনা বটলত ভৰালে খুব ভাল, কিন্তু এতিয়া মোৰ ওচৰে পাজৰে মই আইনা বটল পোৱা নাই। আইনা বটল এটা ৰেডি কৰিব লাগিব, আৰু গতিকে বেছি দেৰি নকৰোঁ, আইনা বটলটো ৰেডি কৰোঁ। এইখিনি হৈ গৈছে যিহেতু বটল ভৰাব লাগিব, সেই গতিকে কি কৰোঁ, আজিৰ ভিডিঅ'টো এইখিনি সমাপ্ত কৰোঁ। যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই কিন্তু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি নাই, ছাবস্ক্ৰাইবটো কৰি দিব। ছাবস্ক্ৰাইবটো কৰোঁতে অলপো কনজুচি নকৰিব, দিল খোলকৈ ছাবস্ক্ৰাইব কিজিয়ে। আৰু লগতে ছাবস্ক্ৰাইবটো কৰি উঠি অলটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে মই আগলৈকে আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক অতি সোনকালে পাব। আজিলৈকে মই ধৰিছোঁ, বাই বাই।